আমি যেতিয়া সৰু আছিলো মোৰ গাঁওখন মোৰ চুবুৰীটো কুটিৰ শিল্পৰ কাৰণে বিখ্যাত আছিল আৰু সেই সময়ত যেহেতু বিজুলী বাতিৰ খুব ভাল সুবিধা এটা নাছিল বা ইনভাৰ্টাৰৰ সুবিধা নাছিল সেই সময়ত বিচনী ডলা কুলা চালনী খৰাহী এইবিলাকৰ প্ৰচলন বহুত আছিল কাৰণ তেতিয়া প্লাষ্টিকৰ প্ৰডাক্ট বিলাকে আমাৰ অসমীয়া সমাজখনক গ্ৰাস কৰি লোৱা নাছিল আৰু সেই সময়ত আমাৰ চুবুৰীৰ দাদা আমাৰ চুবুৰীৰ খুৰাদেউ ককা সকলোৱে কুটিৰ শিল্পবোৰ নিজৰ হাতেৰে বনাব জানিছিল বিশেষকৈ বাঁহ আৰু বেতৰ বাবে মোৰ গাঁৱৰ চুবুৰীটো বহুত বিখ্যাত আছিল এতিয়াও মনত পৰে তেতিয়াৰ দিনতে গুৱাহাটীলৈ যোৱা ব্যৱসায়ীসমূহে আমাৰ অঞ্চলৰ পৰা সকলোবোৰ সামগ্ৰী একত্ৰিত কৰিছিল আৰু প্ৰত্যেক দিনা শনিবাৰে লৈ গৈ দেওবাৰে গুৱাহাটীত বিক্ৰী কৰিবলৈ গৈছিল এতিয়া কথাটো হ'ল সেই সময়ত স্কুলবিলাকত হাতৰ কাম দিয়া হৈছিল আৰু হাতৰ কামৰ পৰা হাতৰ কাম দিবলৈ যেহেতু আমি বাধ্য আছিলো স্কুলত সেইবাবে আমিও সেই কুটিৰ শিল্পবোৰ লাহে লাহে তেওঁলোকৰ পৰা দেখি দেখি আয়ত্ত কৰি শিকিবলৈ যত্ন কৰিছিলো ভগৱানৰ কৃপাত জ্যেষ্ঠজনে কুটিৰ শিল্পৰ কামবিলাক কৰি কৰি পেলাই দিয়া অলাগতিয়াল বা বেতৰ পৰা অকণমান সামৰি হুতৰি আমি যত্নৰে ৰাখি থৈ তেওঁলোকক অনুসৰণ আৰু অনুকৰণ কৰি আৰু মোৰ ককাই শিকোৱা ধৰণে আৰু এজন মোৰ জ্যেষ্ঠ দাদাই শিকোৱা ধৰণে ময়ো বিচনী চালনী ডলা কুলা আৰু লগতে গৰুক যে আমি মুখত পিন্ধাও আমাৰ ফালে মুখুৰা বুলি কয় এই বস্তুটো বিশেষকৈ আমি বনাবলৈ জানিছিলো সেই সময়ত এতিয়া কিন্তু বহু বছৰ সেই বস্তুবিধৰ লগত আমাৰ দেখা শুনা হোৱা নাই গতিকে এতিয়া চাগে অকণমান পাহৰিবলৈ লৈছো কিন্তু সেই হাতৰ বিদ্যাটো সেই যিটো আমাক ঘৰুৱা কাম দিছিলে গৰমৰ দিনত যে এতিয়া হাতৰ কাম বুলি আমাক বিশেষ ধৰণৰ সৰুকৈ হলেও পাঠ্যক্ৰম এটি অন্তৰ্ভুক্ত কৰিছিলে যে হাতেৰে সজা বস্তুবিলাক স্কুলত আমি দিব লাগে ঠিক সেই বস্তুবিলাকে আহি আজিকালি হলগৈ হোমৱৰ্ক আৰু আপোনালোকে দেখি আপোনালোকে শুনি নিশ্চয় মানি ল'বলৈ আপত্তি নকৰিব হোমৱৰ্ক বিলাক ল'ৰা ছোৱালীয়ে কৰে নে মাক দেউতাকে কৰে মৰমৰ বন্ধু বান্ধৱীসকল 25 বছৰৰ পৰা 30 বছৰ আগৰ সেই অসমীয়া সমাজখনৰ কথা মই এতিয়া উল্লেখ কৰি আছো আপোনালোকক য'ত নেকি প্ৰাইভেট স্কুলৰ কোনো ধৰণৰ কথা মই ইয়াত উল্লেখ কৰা নাই আমি যিহেতু চৰকাৰী স্কুলতে সৰুৰ পৰা ডাঙৰ হোৱালৈ পঢ়িছো আৰু চৰকাৰী স্কুলৰ কি ধৰণৰ শিক্ষণ প্ৰণালী আছিলে কি ধৰণৰ সংস্কাৰ আছিলে কি ধৰণৰ ল'ৰা ছোৱালীৰ লগত শিক্ষকৰ এক গভীৰ সম্পৰ্ক আছিলে সেই বিষয়ত অকণমান আজি কৈ আছো আৰু হাতৰ কাম বুলি ক'লে যিটো বস্তু আমি নিজে শিকিছিলো বা মা দেউতাই আমাক বাধ্য কৰাইছিলে যে হাতৰ কাম যিহেতু নিজে শিকিব লাগে তেতিয়াহে আগলৈ কিবা এটা কৰিব পাৰিবা সেই কৰ্মমুখী অসমীয়া সমাজখনৰ পৰা আহি আজিকালি এতিয়া ধৰ্মমুখী আৰু এক বেলেগ ধৰণৰ সমাজলৈ গঢ় লৈছে আৰু আজিকালি বিশেষকৈ দেখা যায় যে সেই হাতৰ কাম বিলাক আহি যেতিয়া হোমৱৰ্ক হল এই হোমৱৰ্ক বিলাক কিন্তু ল'ৰা ছোৱালীয়ে নকৰি ল'ৰা ছোৱালীৰ সেই কামৰ বোজাবিলাক দেখিব নোৱাৰি সেই কষ্ট সহ্য কৰিব নোৱাৰি কিন্তু মাক দেউতাকে লিখি দিবলৈ বাধ্য হয় আৰু সেই সুন্দৰকৈ বনাই নিব দিয়া বস্তুখিনিও কিন্তু মাক দেউতাকে প্ৰস্তুত কৰি দিয়ে আপোনালোকে চাব বাৰু কথাটি হয় নে নহয় মৰমৰ ফেচবুকৰ পৰিয়ালৰ এজন সদস্যই মোক সিদিনা কৈছিলে যে 30 বছৰ আগৰ অসমখনৰ কথা তুমি কেনেকৈ জানা 30 বছৰ আগৰ কথাবিলাক তুমি কেনেকৈ কৈ আছা মৰমৰ বন্ধু মই একদম নম্ৰতাৰে আপোনাক ক'ব খোজো মোৰ বয়স 30 পাৰ হৈছে কিন্তু বয়স এটি মাথো নাম্বাৰহে আমি যদি ধৰি ৰাখিব খোজো বয়সক অতি সহজতে ধৰি ৰাখিব পাৰো আৰু খুব ধুনীয়াকৈ আমি জীৱনটি আগবঢ়াই নিব পাৰো আমি মূল প্ৰসংগৰ পৰা আঁতৰি নাহো আৰু এতিয়া ক'ব খুজিছো যে গৰমৰ দিন চলি আছে গৰমৰ বন্ধ লগতে চৰকাৰী স্কুলবিলাকত চলি আছে লগতে প্ৰাইভেট স্কুলবিলাকতো অকণমান কেইদিনমান আগতে বা কেইদিনমান পিছত চলি থাকে গতিকে এতিয়া মেইন বিষয়বস্তুটো হ'ল আমি ল'ৰা ছোৱালীক যিবিলাক কাম স্কুলৰ পৰা কৰিব দিয়ে সেইখিনি কাম নিজে কৰিব দিয়াটো উচিত বুলি মই ভাবো আৰু আমি যিখিনি কাম আগতে কৰি আহিছিলো যিখিনি অভিজ্ঞতা আমি আহৰণ কৰিলো সেইখিনি শিশুটিক সেই বয়সত আহৰণ কৰিব একচুৱেলি দিব লাগে তেতিয়াহে প্ৰকৃত সমাজখন কি প্ৰকৃত সমাজ ব্যৱস্থা কি প্ৰকৃত জীৱনৰ আহৰণ কৰিবলগীয়া যিসমূহ অভিজ্ঞতা থাকে সেইসমূহ কি তেতিয়াহে তেওঁলোকে ভালকৈ অনুধাৱন কৰিব পাৰিব আৰু জীৱনটো কি শিকিব গৰমৰ বন্ধ আৰম্ভ হোৱাৰ দিনাই মই আৰু মোৰ সহধৰ্মিনী মিলি এটি ভিডিঅ' প্ৰস্তুত কৰিছিলো য'ত নেকি আমি উল্লেখ কৰিছিলো যে আমি ল'ৰালি কালত গৰমৰ বন্ধৰ দিনটোত বা গৰমৰ বন্ধৰ মাহটোত আমি গোটেই কেইদিন কি কাম কৰো আৰু সেই ভিডিঅ'টোত আমি এটা বস্তু ক'বলৈ পাহৰি গৈছিলো যে আমাক স্কুলৰ পৰা হাতৰ কাম দিয়া হৈছিল আৰু আমি হাতৰ কাম কৰিছিলো আৰু ৰবাব টেঙাৰ বল খেলিছিলো তাৰে ভিতৰত মই এই কথাটি উল্লেখ কৰিবলৈ পাহৰিলে ভুল হ'ব মোৰ মৰমৰ বান্ধৱী তথা সহপাঠী পম্পীয়ে মোক এই কথাটি উল্লেখ কৰিছিলে যে আমি হাতৰ কাম কৰিছিলো যেতিয়া আমি এলপি স্কুলত আছিলো গতিকে পম্পীয়ে কোৱা সেই হাতৰ কামৰ শব্দটিৰ আধাৰত এই ভিডিঅ'টি আজি মই প্ৰস্তুত কৰিলো গতিকে ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ আৰু আশা কৰিছো ভাল লাগিলে আপোনালোকে সকলোলৈ বিয়পাই দিব ধন্যবাদ